Hello dear students of class 7. Welcome to your English class. I am your teacher, Ma'am Aktara. Today I am going to read a lesson from your English textbook, A Child's Beauty. It is a very interesting lesson. Let's read it. You have probably seen many beautiful children in your family and neighborhood. তোমালোকে নিশ্চয় তোমালোকৰ পৰিয়ালত বা তোমালোকৰ ওচৰ চুবুৰীয়াৰ ঘৰত ধুনীয়া ধুনীয়া শিশুবিলাক দেখিছা. In pairs tell each other about a child who you think is beautiful. যে জোৰকে নিজৰ সমনীয়াৰ লগত আলোচনা কৰা যে তোমাৰ ওচৰত বা তোমাৰ পৰিয়ালত শিশু সকল যাক তুমি ধুনীয়া বুলি ভাবা তেওঁ কোননো তাৰ তেওঁৰ বিষয়ে আলোচনা কৰা. Why is the child beautiful? আৰু তুমি সেই ল'ৰা বা ছোৱালীজনীক কিয় ধুনীয়া দেখা, সেই শিশুটোক ধুনীয়া কিয় দেখা. Here is a story about a beautiful child. ইয়াতে এটা তোমালোকক কাহিনী দিছে এটা শিশুৰ, ধুনীয়া শিশুৰ, who lived during the reign of Emperor Akbar. যিজন শিশু সম্ৰাট আকবৰৰ সময়ত সম্ৰাট আকবৰৰ সময়ৰ সেই শিশুজনৰ বিষয়ে তোমালোকক পঢ়িবলৈ দিছে. Let us read how Birbal, Emperor Akbar's famous minister, আহা পঢ়ো বীৰবল, যিজন বীৰবল সম্ৰাট আকবৰৰ বিখ্যাত মন্ত্ৰী, helps the emperor learn more about the beauty of children. সহায় কৰিছিলে ৰজাক বুজিবলৈ যে সৰু ল'ৰা ছোৱালীৰ ধুনীয়া ক'ত প্ৰকাশ পায়, কেনেকৈ বিচাৰি পোৱা যায় সেইটো বুজিবলৈ ৰজাক সহায় কৰিছিলে. আকবৰ আৰু বীৰবলৰ বহুতো ধৰণৰ এনেকুৱা ধৰণৰ কাহিনী কিছুমান আছে. বীৰবল এজন খুব চতুৰ মন্ত্ৰী আছিলে আকবৰৰ, আৰু তেওঁ খুব বাকপটুতা আছিলে. তেওঁৰ হাতত সকলো প্ৰশ্নৰে উত্তৰ পোৱা গৈছিলে, যাৰ কাৰণে ৰজা আকবৰে তেওঁক আটাইতকৈ বেছি ভাল পাইছিলে. আৰু ৰজা আকবৰৰ সকলোবিলাক যিবিলাক তেওঁৰ ওচৰত অসুবিধাৰ সন্মুখীন হয় সকলোৰে সমাধান মন্ত্ৰী বীৰবলে উলিয়াই দিছিলে. Emperor Akbar was very happy as his son Selim had a son. সম্ৰাট আকবৰৰ খুব আনন্দিত হৈ আছিলে কাৰণ তেওঁৰ ল'ৰা সেলিমৰ এজন ল'ৰা জন্ম পাইছিলে. The king was very fond of his grandson. ৰজাই তেওঁৰ নাতিনীয়েকক খুব ভাল পাইছিল. He spent hours playing with the child. তেওঁ বহু সময় ল'ৰাটোৰ লগতে নাতিনীয়েকৰ লগতে খেলি সময় পাৰ কৰিছিল. And had started neglecting the affairs of the state. যাৰ বাবে তেওঁৰ যি ৰাজ্যৰ কাম কাজ সেই তাত গাফিলতি হৈছিলে. Whenever he came to the court, he would discuss only his grandson. যেতিয়াই তেওঁ নিজৰ ৰাজসভালৈ আহে কেৱল নিজৰ নাতিনীয়েকৰ গুণগানতে বহুত সময় পাৰ কৰি দিয়ে. He used to say, তেওঁ ক'বলৈ ধৰিছিলে, there is no child more beautiful than my grandson. যে মোৰ নাতিৰ নিচিনা ধুনীয়া ল'ৰা শিশু নাই. Everyone agreed with Akbar. ৰজাই যি কয় সকলোৱে মানি লয়, গতিকে সকলোৱে ৰজাৰ লগতে একমত হৈছিলে. Except Birbal, as they were scared of the king. কেৱল বীৰবলত বাহিৰে বীৰবলে এই কথাটোত পতিয়ন যোৱা নাছিলে. বীৰবল remarked, বীৰবলে ক'বলৈ আৰম্ভ কৰিছিল, হুজুৰ, the young prince is very beautiful. সৰু ৰাজকুমাৰ খুব ধুনীয়া. But all parents find their children beautiful. কিন্তু সকলো মাক দেউতাকে সকলো পেৰেণ্টছে নিজৰ ল'ৰা ছোৱালীক ধুনীয়া দেখেই. আকবৰ became angry when he heard this. আকবৰৰ খং উঠি গৈছিলে ৰজাৰ যেতিয়া সেই কথাটো তেওঁ শুনিছিল. How dare you say this, বীৰবল? তোমাৰ ইমান সাহস, এইটো কথা তুমি কেনেকৈ ক'ব পাৰিলা বীৰবল? No child is more beautiful than my grandson. মোৰ কোনো শিশুৱে মোৰ নাতিতকৈ ধুনীয়া নহয়. One minister then said, tomorrow, তেতিয়া মন্ত্ৰী এজনে ক'বলৈ আৰম্ভ কৰিছিল যে tomorrow let us
all bring a child who we think is beautiful, then we can judge for ourselves. যে অহাকালি সকলোৱে আমি কি কৰিম, এটা এটা শিশু লৈ আহিম যাক আমি ধুনীয়া বুলি ভাবোঁ, আৰু তেতিয়াই আমি নিজে বিচাৰ কৰিব পাৰিম. The next day everybody brought a child to the court except Birbal. পিছদিনাখন সকলোৱে এটা এটা শিশু লগত লৈ আহিছিলে বীৰবলত বাহিৰে. আকবৰ asked him, আকবৰে তেওঁক সুধিছিল, why have you not brought a child? Where is the child that is more beautiful than my grandson? যে বীৰবল তুমি কোনো শিশু কিয় আনা নাই, তুমি সেই চাইল্ডটো ক'ত, সেই ধুনীয়া ল'ৰা বিউটিফুল চাইল্ডটো ক'ত, শিশুটো ক'ত যিটো মোৰ নাতিতকৈ ধুনীয়া বুলি তুমি ভাবিব পাৰা. I have found a child who is the most beautiful child in the entire country. যে যেতিয়া তেওঁ বীৰবলে কৈছিলে বুদ্ধিৰে যে মই এটা শিশু পাইছোঁ বিচাৰি যিটো গোটেই আমাৰ দেশৰ ভিতৰতে ধুনীয়া শিশু. The mother is refusing to let me bring the child to the court. কিন্তু মাকজনীয়ে মোক অনিচ্ছা কৰিলে, মোৰ লগত শিশুটো পঠিয়াই দিবলৈ অনিচ্ছা কৰিলে ৰাজসভাত. She does not want strangers to cast an evil eye on her child, replied Birbal. যে তেওঁ মাকজনীয়ে কেতিয়াও নিবিচাৰে যে এজন অচিনাকি মানুহৰ বেয়া নজৰ তেওঁৰ ল'ৰাৰ গাত পৰক, তেওঁৰ শিশুৰ গাত পৰক. গতিকে মোক মাকজনীয়ে শিশুটো আনিবলৈ নিদিলে. To this Akbar said, এইটো শুনি আকবৰে ক'লে, if this is so, we can go and see the child in disguise. যে সেইটোৱে যদি হয় তেতিয়াহ'লে আমি দেখোন ভেষ সলাই পেলাই, আমাৰ নিজৰ ভেষটো সলাই পেলাই দেখোন আমি চাই আহিব পাৰোঁ, হয়নে নহয়? So Akbar, Birbal and a few other ministers disguised themselves. সেইকাৰণে আকবৰ, বীৰবল আৰু কেইজনমান অন্য মন্ত্ৰীয়ে নিজকে নিজৰ ভেষ সলাইছিলে, ভেকশ্যন ধৰিছিলে যে বেলেগ নিজৰ ভেষ সলাই পেলাইছিল, আৰু and went to see the child, আৰু ল'ৰাটো চাবলৈ গুচি গৈছিলে, শিশুটো চাবলৈ. বীৰবল led them to a small dirty hut. বীৰবলে তেওঁলোকক এটা সৰু লেতেৰা জুপুৰি ঘৰলৈকে লৈ গৈছিলে. Dirty hut where they saw a child playing on a heap of sand. সেই যিটো য'ত লেতেৰা ঘৰটোত লৈ গৈছিলে, য'ত এটা সৰু ল'ৰাই কি কৰি আছিলে যে heap of sand, বালিৰ থোপ এটাত খেলি আছিলে. All of them were shocked. সকলোৱে এইটো দেখি আচৰিত হৈ গৈছিল. As they had never seen an uglier child. যে ল'ৰাটো দেখিবলৈ কিছু কুৎসিত আছিলে, কিছু বেয়া আছিলে, আৰু সেইকাৰণে তেওঁলোকে আচৰিত হৈ গৈছিল যে আমি ইয়াতকৈ কুৎসিত চেহেৰাৰ শিশু আমি দেখা নাই. The child had a running nose. ল'ৰাটোৰ কি হৈছিলে যে নাকেৰে পানী বৈ থাকিছিলে, যিটো আমাৰ চৰ্দি লাগিলে হয়, পানী বৈ থাকে যিটো আমাৰ নাকেৰে পানী বৈ থাকিছিলে. He had chicken pox marks all over his body. আৰু গোটেই দেহটোতে কি আছিলে যে চিকেন পক্স, যিটো মাজু আই বুলি কোৱা হয়, সেই আইৰ সাজ গোটেই দেহাটোতে, আই ওলোৱাৰ যিটো চিন হয় সেই চিনটো গোটেই দেহটোতে ভৰি আছিলে. One of his eyes was half shut and one full of dirt. এটা তাৰ চকু আছিলে কি, one of his eyes was half shut, এটা চকু তাৰ আধা বন্ধ আধা খোলা আছিলে. and was full of dirt, আৰু গোটেই দেহটোৱে লেতেৰাৰে ভৰি আছিলে. আকবৰ was irritated and said, আকবৰৰ মানে অশান্তি লাগি গৈছিলে দেখা পাই, আৰু কৈছিল, বীৰবল, you call this child the most beautiful? বীৰবল, তুমি এই ল'ৰাটোক আটাইতকৈ ধুনীয়া বুলি কৈছা. I hope God will forgive me, যে মই ভাবোঁ ভগৱানে মোক মাফ কৰক. But I had never seen an uglier child in my life. কিন্তু মই কেতিয়াও মোৰ জীৱনত ইমান কুৎসিত চেহেৰাৰ শিশু দেখা নাই. The child's mother overheard Akbar. She was very angry. ল'ৰাটোৰ মাকজনীয়ে আকবৰৰ কথা শুনি আছিলে, তাইৰ খুব খং উঠি গ'ল. She picked up the child and screamed at Akbar. তেওঁ কি কৰিলে, ল'ৰাটোক কোলাত উঠাই ল'লে আৰু লগে লগে ৰজা আকবৰক
যেহেতুকে তেওঁলোকে ভেষ খলাই গৈছিলে গালি পাৰিলে হাউ ডেয়াৰ ইউ কল মাই চাইল্ড আগলি ইমান সাহস কেনেকৈ হ'ল আপোনাৰ মোৰ ল'ৰাক আগলি বুলি ক'বৰ কাৰণে কুৎসিত বুলি ক'বৰ কাৰণে হি ইজ দ্য মষ্ট বিউটিফুল চাইল্ড গড কুড হেভ গিভেন মি ইয়ে আটাইতকৈ ধুনীয়া শিশু মোক ভগৱানে দিয়া দান আটাইতকৈ ধুনীয়া শিশু মোৰ ল'ৰা গেট আউট অফ হিয়াৰ ইয়াৰ পৰা আঁতৰি যাওক আই ডোণ্ট ৱান্ট স্ট্ৰেঞ্জাৰ্ছ টু কেষ্ট দেয়াৰ ইভিল আইজ অন মাই চাইল্ড মই কেতিয়াও নিবিচাৰোঁ অচিনাকি বাতৰুৱা কোনোবাই আহি মোৰ মৰমৰ ল'ৰাৰ ওপৰত বেয়া নজৰ দিয়ক মই কেতিয়াও নিবিচাৰোঁ চি ৱাইপড হাৰ চাইল্ডছ ফেচ এণ্ড কিছড হিম তাই লগে লগে ল'ৰাৰ তাইৰ শিশুৰ যি লেতেৰা হৈ আছিলে সেই শিশুৰ মুখখন মচি দিলে আৰু চুমা খালে টেকিং দ্য চাইল্ড ইনচাইড ল'ৰাটোক ভিতৰলৈ লৈ চি ক্ল'জ দ্য ড'ৰ দৰজাখন লগে লগে বন্ধ কৰি দিলে আকবৰ ফাইনেলি এগ্ৰিড উইথ বীৰবল আকবৰে শেষত বীৰবলৰ লগত একমত হ'ল হি ছেড ইউ আৰ ৰাইট তেওঁ ক'লে যে তুমি শুদ্ধ বীৰবল অল চিলড্ৰেন ছিম বিউটিফুল টু দেয়াৰ পেৰেণ্টছ যে নিজৰ মাক বাপেকৰ কাৰণে সকলো ল'ৰা ছোৱালীয়ে ধুনীয়া মোৰ ভুল হৈছিল যে মোৰ নাতি আটাইতকৈ ধুনীয়া বুলি মই ভাবিছিলোঁ কিন্তু নিজৰ মাক দেউতাকৰ কাৰণে নিজৰ সন্তানটো আটাইতকৈ ধুনীয়া কোনো মাক দেউতাকে নিজৰ সন্তানক বেয়া ৰূপত নেদেখে সদায় নিজৰ সন্তানটোৱে আটাইতকৈ ধুনীয়া বুলি সকলো মাক দেউতাকে ভাবে গতিকে চিলড্ৰেন বুজি পাইছা নিশ্চয় কাহিনীটো তোমালোকে নিজে নিজে ৰিডিং কৰিবা যিমান বেছি ৰিডিং কৰিবা সিমানেই ইংলিছ প্ৰনাউন্সিয়েশ্যন শুদ্ধ হ'ব ক্লাছটো চাবা ভালকৈ কুৱেশ্যন এনচাৰ নেক্সট ক্লাছত দি আছোঁ থেংক ইউ ফৰ বিং উইথ মি ইন দিছ ক্লাছ থেংক ইউ